हेलो फ्रेंड्स আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো অসমীয়া জিকে কোৱেশ্চন আনসাৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশন বেলটো প্ৰেছ কৰিব অসমৰ উচ্চ ন্যায়ালয়খন ক'ত আছে অপচন সমূহ হৈছে অপচন হে তেজপুৰ অপচন বি গুৱাহাটী অপচন সি শিৱসাগৰ অপচন ডি ডিব্ৰুগড় ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি গুৱাহাটী অসমৰ একমাত্ৰ উচ্চ ন্যায়ালয়খন গুৱাহাটীত অৱস্থিত অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয়খন ক'ত আছে অপচন এ খানাপাৰা অপচন বি চাংচাৰী অপচন সি হালাকুৰা অপচন ডি দেৰগাঁও ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ খানাপাৰা অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয়খন খানাপাৰাত অৱস্থিত অসমৰ চিমেণ্ট কাৰখানাখন ক'ত অৱস্থিত অপচন সমূহৰ ভিতৰত আছে অপচন এ লিডু অপচন বি বোকাজান অপচন সি মাৰ্ঘেৰিটা অপচন ডি আমিনগাঁও ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি বোকাজান অসমৰ চিমেণ্ট কাৰখানাখন বোকাজানত অৱস্থিত অসম চিকিৎসালয় কেতিয়া স্থাপিত হৈছিল অপচন এ 1947 অপচন বি 1948 অপচন সি 1949 অপচন ডি 1950 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ 1947 অসম চিকিৎসালয় 1947 চনত স্থাপিত হৈছিল পেট্ৰকেমিকেলছ লিমিটেড ক'ত আছে অপচন হে নলবাৰী অপচন বি বোকাজান অপচন সি ধুবুৰী অপচন ডি নামৰূপ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি নামৰূপ গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল অপচন এ 1947 অপচন বি 1949 অপচন সি 1950 অপচন ডি 1948 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি 1948 গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত স্থাপন কৰা হৈছিল কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল অপচন এ 1900 অপচন বি 1901 অপচন সি 1902 অপচন ডি 1903 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি 1901 কটন কলেজখন 1901 চনত স্থাপন কৰা হৈছিল কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পাইছিল অপচন সমূহ হৈছে অপচন হে 1982 অপচন বি 1983 অপচন সি 1990 অপচন ডি 1985 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি 1985 মানস ৰাষ্ট্ৰীয় উদ্যানখন 1985 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পাইছিল অসমৰ ঐতিহাসিক মৈদামবোৰ কোনখন চহৰত অৱস্থিত অপচন এ গুৱাহাটী অপচন বি তেজপুৰ অপচন সি যোৰহাট অপচন ডি কোকৰাঝাৰ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি যোৰহাট কাঁহৰ বাচন বৰ্তনৰ কাৰখানা ক'ত অৱস্থিত অপচন সমূহ দিয়া আছে অপচন এ ৱালকুচি অপচন বি অৰ্থেবাৰী অপচন সি বৰপেটা অপচন ডি ধুবুৰী ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি অৰ্থেবাৰী কাঁহৰ বাচন বৰ্তনৰ কাৰখানাখন অৰ্থেবাৰীত অৱস্থিত অসমৰ ঐতিহাসিক মৈদামবোৰ যোৰহাট চহৰত অৱস্থিত অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল অপচন এ তৰুণৰাম ফুকন অপচন বি জগন্নাথ বৰুৱা অপচন সি নবীন চন্দ্ৰ বৰদলৈ অপচন ডি মাণিক চন্দ্ৰ বৰুৱা ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি মাণিক চন্দ্ৰ বৰুৱা অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সম্পাদক মাণিক চন্দ্ৰ বৰুৱা আছিল ভাৰতীয় আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদগৰাকী কোন আছিল অপচন হে কোহল কোঁৱৰ অপচন ভাৰতীয় আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদগৰাকী কোন আছিল অপচনসমূহ হৈছে অপচন এ কোহল কোঁৱৰ অপচন বি মণিৰাম দেৱান অপচন সি ৰাণী গাইডালু অপচন ডি কনকলতা বৰুৱা ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি কনকলতা বৰুৱা চকৰি ফেটি বুৰঞ্জীখন পুৰি পেলাবলৈ কোনজন আহোম ৰাজমন্ত্ৰীয়ে নিৰ্দেশ দিছিল অপচন এ কীৰ্তিচন্দ্ৰ বৰবৰুৱা অপচন বি ৰুচিনাথ বুঢ়াগোহাঁই অপচন সি পূৰ্ণানন্দ বুঢ়াগোহাঁই অপচন ডি ৰতন বৰগোহাঁই ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ কীৰ্তিচন্দ্ৰ বৰুৱা।
অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পৃথিৱীৰ কোনো উদ্যান বা বনাঞ্চলতে নোপোৱা বনৰীয়া ঘোঁৰা পোৱা যায়? অপশ্যন এ কাজিৰঙা, অপশ্যন বি মানাস, অপশ্যন চি ডিব্ৰু-চৈখোৱা, অপশ্যন ডি নামেৰি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ডিব্ৰু-চৈখোৱা। অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পৃথিৱীৰ কোনো উদ্যান বা বনাঞ্চলতে নোপোৱা বনৰীয়া ঘোঁৰা পোৱা যায়। অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ বেছি? অপশ্যন এ দিয়া আছে যোৰহাট, অপশ্যন বি নলবাৰী, অপশ্যন চি কামৰূপ মহানগৰ, অপশ্যন ডি ডিব্ৰুগড়। যোৰহাটৰ শিক্ষিত হাৰ হৈছে 82.15%, নলবাৰীৰ শিক্ষিত হাৰ হৈছে 78.63, কামৰূপ মহানগৰৰ 88.71%, ডিব্ৰুগড়ৰ শিক্ষিত হাৰ হৈছে 76.03%। চ' ইয়াৰ পৰা দেখা গ'ল যে শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি কামৰূপ মহানগৰ। অসমৰ কোনখন চহৰত 1505 খ্ৰীষ্টাব্দত শিখ গুৰু টেগ বাহাদুৰে স্থাপন কৰা ঐতিহাসিক গুৰুদ্বাৰ এতিয়াও জিলিকি আছে? অপশ্যন এ নগাঁও, অপশ্যন বি চাপৰমুখ, অপশ্যন চি যোৰহাট, অপশ্যন ডি ধুবুৰী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি ধুবুৰী। অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ কম? অপশ্যনত দিয়া আছে অপশ্যন এ কাৰ্বি আলং, অপশ্যন বি ধেমাজি, অপশ্যন চি কাছাৰ, অপশ্যন ডি ধুবুৰী। কাৰ্বি আলং জিলাৰ শিক্ষিত হাৰ হৈছে 69.25%, ধেমাজি জিলাৰ 72.70, কাছাৰ জিলাৰ 79.34, ধুবুৰী জিলাৰ 58.36। চ' ইয়াৰ পৰা দেখা গৈছে যে শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি ধুবুৰী। পাই জন্তু সোণালী বান্দৰ, নল গাহৰি, সাগৰিকতা পহু থকা পৃথিৱীৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যনসমূহ হৈছে অপশ্যন এ কাজিৰঙা, অপশ্যন বি নামেৰি, অপশ্যন চি মানাস, অপশ্যন ডি ওৰাং। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি মানাস ৰাষ্ট্ৰীয় উদ্যান। মেণ্ডাপু নামৰ ঐতিহাসিক ঠাইখন বৰ্তমান কোন দেশত অৱস্থিত? অপশ্যন এ নেপাল, অপশ্যন বি ভূটান, অপশ্যন চি থাইলেণ্ড, অপশ্যন ডি ম্যানমাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি ম্যানমাৰ। মেণ্ডাপু নামৰ ঐতিহাসিক ঠাইখন বৰ্তমান ম্যানমাৰ দেশত অৱস্থিত। অসমৰ কোনখন চহৰৰ নামাকৰণ এগৰাকী ইটালীৰ ৰাজকুমাৰীৰ নামেৰে কৰা হৈছে? অপশ্যন এ নগাঁও, অপশ্যন বি ডিগবৈ, অপশ্যন চি নামৰূপ, অপশ্যন ডি মাৰ্ঘেৰিটা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি মাৰ্ঘেৰিটা। অসমৰ মাৰ্ঘেৰিটা চহৰৰ নামাকৰণ এগৰাকী ইটালীৰ ৰাজকুমাৰীৰ নামেৰে কৰা হৈছিল। অসমত হিন্দুস্তানী সংগীতৰ ধাৰা কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যন এ শংকৰদেৱে, অপশ্যন বি মাধৱদেৱে, অপশ্যন চি স্বৰ্গদেউ চুকাফাই, অপশ্যন ডি স্বৰ্গদেউ ৰুদ্ৰসিংহই। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি স্বৰ্গদেউ ৰুদ্ৰসিংহই। অসমত হিন্দুস্তানী সংগীতৰ ধাৰা স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰৱৰ্তন কৰিছিল। তলৰ কোনটো ঐতিহাসিক ঘটনাক অসমৰ জালিৱানাবাগ বুলি কোৱা হয়? অপশ্যন এ মানৰ আক্ৰমণ, অপশ্যন বি ফুলগুৰি ধোৱা, অপশ্যন চি পথৰুঘাটৰ ৰণ, অপশ্যন ডি মোৱামৰীয়া বিদ্ৰোহ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি পথৰুঘাটৰ। শংকৰদেৱৰ প্ৰথম বৰগীতটো কি? অপশ্যন এ তেজৰে কমলাপতি, অপশ্যন বি মন মেৰি ৰাম চৰণেহি লাগো, চি পাৱে পৰিখৰি, অপশ্যন ডি পৰভাতে শ্যাম খানো। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে মন মেৰি ৰাম চৰণেহি লাগো। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দুটা চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ নাম কি আছিল? অপশ্যন এ যতীন বৰা, অপশ্যন বি চম্পক শৰ্মা, অপশ্যন চি মৃদুল ভূঞা, অপশ্যন ডি মহানন্দ শৰ্মা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি মহানন্দ শৰ্মা। আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দুটা চৰিত্ৰত অভিনয় কৰা
অভিনেতা এজন আছিল মহানন্দ শৰ্মা। কোনগৰাকী আহোম ৰাজকোঁৱৰীক ব্ৰহ্মদেশৰ ৰজালৈ বিয়া দিয়া হৈছিল? অপশ্যন হ'ব অমৃতপ্ৰভা, অপশ্যন বি হেমু আইদেউ, অপশ্যন চি ফুলকুঁৱৰী, অপশ্যন ডি ৰুক্মিণী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে হেমু আইদেউ। ভাৰতৰ সংবিধানৰ খচৰা সমিতিত অসমৰ প্ৰতিনিধি কোন আছিল? অপশ্যন এ ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাহ, অপশ্যন বি চন্দ্ৰনাথ শৰ্মা, অপশ্যন চি তৰুণৰাম ফুকন, অপশ্যন ডি গোপীনাথ বৰদলৈ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাহ। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত সৰ্বপ্ৰথমে দুখন মঞ্চ ব্যৱহাৰ কৰা থিয়েটাৰ গোষ্ঠীটোৰ নাম কি আছিল? অপশ্যন এ আবাহন, অপশ্যন বি নটৰাজ, অপশ্যন ডি হেঙুল, অপশ্যন ডি মঞ্চৰূপা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি মঞ্চৰূপা। এগ্ৰ' ফিক্সাৰ কৰ্পৰেশ্যন নামৰ চিনেমা কোম্পানীটো কোনগৰাকী অসমীয়া ব্যক্তিয়ে কলিকতাত স্থাপন কৰিছিল? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি প্ৰমথেশ বৰুৱা, অপশ্যন চি ভূপেন হাজৰিকা, অপশ্যন ডি বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি বিষ্ণুপ্ৰসাদ ৰাভা। অসমীয়া বাৰী ব্যৱস্থাপনাৰ পিতৃপুৰুষ কোন আছিল? অসমীয়া বাৰী ব্যৱস্থাপনাৰ পিতৃপুৰুষ কোন আছিল? অপশ্যন এ মোমাই তামুলী বৰবৰুৱা, অপশ্যন বি ডাক পুৰুষ, অপশ্যন চি পূৰ্ণানন্দ বুঢ়াগোহাঁই, অপশ্যন ডি মহাপুৰুষ শংকৰদেৱ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ মোমাই তামুলী বৰবৰুৱা। বড়ো ভাষাৰ প্ৰথম চলচ্চিত্ৰৰ নাম কি আছিল? অপশ্যন এ আলিয়াৰন, অপশ্যন বি আগ্ৰামায় জিনাহাৰী, অপশ্যন চি জিতনি চিমাং, অপশ্যন ডি ওপৰৰ এখনো নহয়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ আল ইয়াৰন। সৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ প্ৰতাপধ্বজ, অপশ্যন বি সিন্ধুৰায়, অপশ্যন চি দুৰ্লভ নাৰায়ণ, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি দুৰ্লভ নাৰায়ণ। কোনজন আহোম ৰজাৰ দিনত মহামৰীয়া বিদ্ৰোহ হৈছিল? অপশ্যন এ স্বৰ্গদেউ লক্ষ্মীসিংহ, অপশ্যন বি স্বৰ্গদেউ ৰুদ্ৰসিংহ, অপশ্যন চি স্বৰ্গদেউ শিৱসিংহ, অপশ্যন ডি স্বৰ্গদেউ প্ৰমত্তসিংহ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ স্বৰ্গদেউ লক্ষ্মীসিংহ। কোনে কিমান চনত তৃতীয়বাৰ অসম আক্ৰমণ কৰিছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ 1815 চনত, অপশ্যন বি 1819 চনত, অপশ্যন চি 1821 চনত, অপশ্যন ডি 1828 চনত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 1821 চনত। মানে 1821 চনত তৃতীয়বাৰ অসম আক্ৰমণ কৰিছিল। ৰঘুদেৱ কাৰ পুতেক আছিল? অপশ্যনসমূহ হৈছে ভগদত্ত, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি চিলাৰায়, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি চিলাৰায়। ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান পোৱা অসমৰ প্ৰথম খেলুৱৈগৰাকীৰ নাম কি? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ আবু নিছিম আহমেদ, অপশ্যন বি মাধুৰ্য প্ৰসাদ বৰুৱা, অপশ্যন চি ৰাহুল দ্ৰাবিড়, অপশ্যন ডি ৰিয়ান পৰাগ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি মাধুৰ্য বৰুৱা। শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি? অপশ্যনসমূহত দিয়া আছে অপশ্যন এ জন্ম ৰহস্য, অপশ্যন বি পত্নী প্ৰসাদ, অপশ্যন চি হৰিশ্চন্দ্ৰ উপাখ্যান, অপশ্যন ডি ৰাম নৱমী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি হৰিশ্চন্দ্ৰ উপাখ্যান। কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ ৰংখেৰ, অপশ্যন বি চামাংকান, অপশ্যন চি দোহান পূজা, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি চামাংকান। কোনজন গ্ৰন্থকাৰক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বোলা হয়? অপশ্যনসমূহ হৈছে অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন বি ৰজনীকান্ত বৰদলৈ, অপশ্যন চি
ৰঞ্জু হাজৰিকা, অপশ্যন ডি অজয় প্ৰীতম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ৰজনীকান্ত বৰদলৈ। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বনফুল, অপশ্যন বি বিলাতৰ চিঠি, অপশ্যন চি ধৰ্মপুস্তক, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ বনফুল। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম হয় বনফুল। মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? অপশ্যনসমূহ হৈছে ভট্টদেৱ, অপশ্যন বি মাধৱ কন্দলী, অপশ্যন চি শংকৰদেৱ, অপশ্যন ডি ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি ৰাম সৰস্বতী। মহাভাৰতৰ অসমীয়া ভাঙনি ৰাম সৰস্বতীয়ে কৰিছিল। অসমৰ কোন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে? অপশ্যনসমূহ হৈছে অপশ্যন এ তেজপুৰৰ গহপুৰত, অপশ্যন বি কাছাৰৰ শিলচৰত, অপশ্যন চি ডিব্ৰুগড়ৰ চাবুৱাত, অপশ্যন ডি কোকৰাঝাৰৰ গোহাঁইগাঁৱত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ডিব্ৰুগড়ৰ চাবুৱাত। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত আছে অপশ্যন এ অহংকাৰ, অপশ্যন বি সফুৰা, অপশ্যন চি দীনবন্ধু, অপশ্যন ডি ল'ৰাবন্ধু। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি ল'ৰাবন্ধু। 1952 চনত নিৰ্মাণ কৰা অসমৰ প্ৰথমখন ষ্টেডিয়াম কোন ঠাইত অৱস্থিত? অপশ্যনসমূহ হৈছে গুৱাহাটীত, অপশ্যন বি যোৰহাট, অপশ্যন চি নগাঁও, অপশ্যন ডি ডিব্ৰুগড়ত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি যোৰহাটত। প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন? অপশ্যনসমূহ হৈছে অপশ্যন এ হেমচন্দ্ৰ গোস্বামী, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন ডি প্ৰফুল্ল চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত আছে অপশ্যন এ ভ্ৰমৰংগ, অপশ্যন বি হেমলেট, অপশ্যন চি হোমৰ তীৰ্থ, অপশ্যন ডি লাইমলাইট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি হোমৰ তীৰ্থ। শংকৰদেৱৰ ভক্তি তথ্যমূলক গ্ৰন্থ কোনখন? অপশ্যন এ দিয়া আছে ভক্তি প্ৰদীপ, অপশ্যন বি অনাদি পাতন, অপশ্যন চি পত্নীপ্ৰসাদ, অপশ্যন ডি কুৰুক্ষেত্ৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ ভক্তি প্ৰদীপ। শংকৰদেৱৰ ভক্তি তত্ত্বমূলক গ্ৰন্থখন হৈছে ভক্তি প্ৰদীপ। বিজুলী কাকতৰ সম্পাদক কোন আছিল? অপশ্যনসমূহ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন বি সত্যনাথ বৰা, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন ডি গুণাভিৰাম বৰুৱা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। তেওঁৰ বাবে তলৰ কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি বঙাইগাঁও, অপশ্যন চি নুমলীগড়, অপশ্যন ডি ডিগবৈ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি নুমলীগড়। অসম চুক্তিৰ বাবে নুমলীগড় শোধনাগাৰখন স্থাপন কৰা হৈছিল। অসম ৰত্ন বঁটা প্ৰথম কোনে লাভ কৰিছিল? অপশ্যন এ ভামুনি ৰয়ছম গোস্বামী, অপশ্যন বি জিতেন্দ্ৰনাথ গোস্বামী, অপশ্যন চি ভূপেন হাজৰিকা, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ভূপেন হাজৰিকা। অসম ৰত্ন বঁটা প্ৰথমে ডক্টৰ ভূপেন হাজৰিকাই লাভ কৰিছিল। চাইনা টাউন ডেইজ কোনখন অসমীয়া উপন্যাসৰ অনুবাদ? অপশ্যন এ মাকাম, অপশ্যন বি মেৰেং, অপশ্যন চি মৃত্যুঞ্জয়, অপশ্যন ডি নিৰ্মল ভকত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ মাকাম। চাইনা টাউন ডেইজ মাকাম অসমীয়া উপন্যাসখনৰ পৰা অনুবাদ কৰা হৈছে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লিখা উপন্যাসখনৰ নাম কি? অপশ্যনসমূহ হৈছে অপশ্যন এ মৃত্যুঞ্জয়, অপশ্যন বি গংগা চিলনীৰ পাখি, অপশ্যন চি অন্তৰীপ, অপশ্যন ডি জীৱনৰ বাট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি অন্তৰীপ। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ সেই ভিডিঅ'টো আপোনালোকৰ অকণমান হ'লেও উপকৃত হৈছে বুলি ভাবে ভিডিঅ'টো লাইক কৰিব,
শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।